কেদাৰনাথ মন্দিৰৰ এই বিশেষত্বৰ বিষয়ে জানেনে? কেদাৰনাথ হৈছে এক ঐতিহাসিক আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ মন্দিৰ। এই মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ মন্দাকিনী নদীৰ গড়ৱাল হিমালয় ৰেঞ্জত অৱস্থিত। বতৰৰ পৰিস্থিতিৰ বাবে মন্দিৰটো এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ খোলা থাকে। উত্তৰাখণ্ড ৰাজ্যৰ চামেলি জিলাত থকা মন্দিৰসমূহৰ ভিতৰত এই মন্দিৰটো অন্যতম। লোকবিশ্বাস অনুসৰি ইয়াতে কুৰুক্ষেত্ৰ যুদ্ধৰ জয়লাভ কৰাৰ পিছত পাণ্ডৱসকলে মুক্তিৰ বাবে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰিছিল। কিন্তু ভগৱান শিৱই তেওঁলোকক বাৰে বাৰে আঁতৰাই ৰাখিছিল। কেদাৰনাথ মন্দিৰটো এক বহল মালভূমিৰ ওপৰত আছে, যাৰ চাৰিওফালে বৰফেৰে আৱৰি আছে। অষ্টম শতিকাৰ জগতগুৰু আদি শংকৰাচাৰ্যৰ দ্বাৰা এই মন্দিৰৰ নিৰ্মাণ হৈছিল আৰু পাণ্ডৱসকলে নিৰ্মাণ কৰা আগৰ মন্দিৰ কাষত আছে। এই মন্দিৰত উৎকৃষ্ট শিলত কটা ডাঙৰ গধুৰ স্থাপত্য আছে। এই শিলেৰে নিৰ্মিত গধুৰ স্লেববোৰে ইয়াকে প্ৰমাণ কৰে যে কেনেকৈ আগৰ শতিকাবোৰত এই পৰিচালনা তথা স্থানান্তৰ কৰা হৈছিল, কেনেকৈ তাক বনোৱা হৈছিল আৰু টেকন'লজি তেতিয়া মানুহৰ কিমান দূৰলৈ আছিল। মন্দিৰৰ উপাসনাৰ বাবে গৃহ আৰু মণ্ডপ আছে, যি তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে ভাল। মন্দিৰটো ভাৰতৰ উত্তৰ হিমালয়ৰ ছটা চাৰধাম আৰু চাৰিটা মুখ্য স্থানৰ ভিতৰত পঞ্চকেদাৰ তীৰ্থস্থানৰ ভিতৰত প্ৰথম। লগতে 12টা জ্যোতিৰ্লিংগৰ ভিতৰতে সৰ্বোচ্চ। ইয়ালৈ গ'লে মানুহৰ মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে আজিও ভক্তসকলে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ যায় আৰু তেওঁ দৰ্শন কৰে।